हेलो फ्रेंड्स गुड मॉर्निंग रातिपुৱা হল মই মেডিকেল যাব কাৰণে ওলালো তলত আহি গাড়ী সাফা কৰিলো তাৰ পিছত গৈ পালো পেট্ৰল পাম্প পেট্ৰল ভৰালো তাৰ পিছত গৈ পালো মেডিকেল গেটত সিগনেচাৰ কৰিলো আৰু ভিতৰত এন্ট্ৰি কৰিলো ভিতৰত গৈ ড্ৰেছ চেঞ্জ কৰি 8 ঘণ্টা ডিউটি কৰিলো আৰু ইভিনিং ওলাই গলো 4:30 মান বজাত মেডিকেলৰ পৰা ওলালো আৰু গৈ পালো বেলতলা বজাৰ এইটোনে কি বস্তু কোনে গম পায় মই ৰবাব টেঙা বিচাৰি বেলতলা বজাৰত হাহাকাৰ লগাই দিছিলো কিন্তু ৰবাব টেঙা নাই বেলতলা বজাৰত ৰবাব টেঙা বিচাৰি সোমাইছিল কিন্তু ভাওনা দেখা পাই পাহৰি গলো ভাওনা চাওঁতে ইফালে আন্ধাৰে হৈ গ'ল এটা ৰবাব টেঙালৈ ঘৰ আহি পালো 5:30 মান বাজিছে তেতিয়া কাতি বিহুৰ কাৰণে চাগে বেলতলা বজাৰত ৰবাব টেঙা নাইয়ে বিচাৰি এটাই উলিয়াইছো আৰু সেইটো লৈ ঘৰ আহিছো আৰু চাটনি বনাই খাইছো এয়া হ'ল এমি চাটনি